নমস্কাৰ, মোৰ চেনেল ভিলেজ লাইফ আৰু এনিমেল লভাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবচোন। মই মিঠাই এটা বনাবলৈ লৈছোঁ। কেনেকৈ বনাওঁ? প্ৰথমতে নাৰিকলটো ভাঙি লৈ ইয়াৰ পানীখিনি উলিয়াই ল'ম। নাৰিকলৰ পানীখিনি উলিয়াই লৈ নাৰিকলটো দুফালকৈ ফালি ল'ম। দুফালকৈ ফালি লৈ পেলানি এইটো টুকুৰা টুকুৰিকৈ মিক্সাৰ মেচিনত দিলেও হয়। মই যেনিবা এই মিক্সাৰ ভৰিয়ে গছকি লোৱা মেচিন এটা আছিলে, মই সেইটোতে যেনিবা নাৰিকলখিনি ৰুকি ল'ম। সৰহীয়া নাৰিকল হ'লে মিক্সাৰ মেচিনত পিচিবলৈ ভাল। মই এটা থকাৰ কাৰণে এই হাতে চলোৱা মেচিনটোকে উলিয়াই ল'লোঁ। ভৰিয়ে গছকি ল'ব লাগে। এইটো এলাহো হ'ল আজিকালি এইবিলাক মেচিন ব্যৱহাৰ কৰিবলৈ। এয়া ৰুকি ল'লোঁ প্ৰথমতে মেচিনটোত ৰুকি লৈ পেলানি প্ৰথমতে চেনিখিনি মই সানি ল'ম। এটা নাৰিকল যে ইমানখিনিয়ে হ'ল আৰু নিজৰ জোখমতে ল'ব লাগে। যে মিঠাটো বেছিকৈ যদি খাই ভাল পায় মিঠাটো বেছিকৈ দিব পাৰে। মই কমকৈ দিম যেনিবা মিঠাটো, বেছি মিঠা ইমান খায়ো ভাল নালাগে। সেয়ে প্ৰথমতে সানি ল'ম। চেনিখিনি দি কৰি সানি ল'লোঁ। সানি লোৱাৰ পিছত আকৌ এয়া বৰা পিঠা দি দিম। বৰা পিঠা শুকুৱাই থোৱা আছিলে, এয়া শুকুৱাই থোৱা পিঠাখিনি দি ল'ম। দি পেলানি মঠি ল'ম ভালকৈ। সম্পূৰ্ণ মঠি লোৱাৰ পিছত মই এই আলদা কৰি পেলানি ডাবৰ এটাত থৈ দিম ঢাকি পেলানি। এয়া সানি লৈছোঁ প্ৰথমতে ভালকৈ। কোমল হৈ থাকিবৰ বাবে আপোনালোকে বেকিং অকণমানো দি ল'ব পাৰিব, বেকিং আৰু চুজি অকণমান। তেতিয়া কোমলো হয় খাবলৈ আৰু ফুলিও উঠে মিঠাইটো। সানোতে চাই ল'ব আপোনালোকে পানী দিবলগীয়া হয় নেকি। নাৰিকলৰ পানীটো দিলে বেছি ভাল। মোৰ আকৌ নাৰিকলৰ পানীটো নাছিলে যে, সেয়ে ঠাণ্ডা পানীকে অকণমান দি পেলানি এনেকৈ লাডু বনাই পেলানি আধা ঘণ্টামানৰ কাৰণে মই এই ডাবৰটোত ঢাকি থৈ দিম। এটা নাৰিকল যে বেছি সেইকাৰণে নোলালে মিঠাই যেনিবা। তাৰপিছত এই এনেকৈ আধা ঘণ্টামানৰ পিছত এনেকৈ বনাই ল'ম। বনাই লৈ পেলানি গোলকৈও বনাব পাৰে মিঠৈটোৰ নিচিনাকৈ। মই এনেকৈ বনাই ল'লোঁ। দেখিবলৈ শুৱনি হয় যে, এই পলু মানে লেতেৰা পলুটোৰ নিচিনা হয় যে, সেইটো কাৰণে আমি পলু মিঠাই বুলিয়ে কওঁ এইটো। তাৰপিছতে এয়া বনাই কৰি হোৱাৰ পিছত এই কেৰাহীত দি দিলোঁ। গেছটো অকণমান কমাই ল'ব। এই ৰঙচুৱা হ'লে মানে নমাই দিব। চেনি দিয়া হয় যে সেইকাৰণে পটাপট পুৰি যায়। এই ঘনে ঘনে লৰাই থাকিবলগীয়া হয়। এই লৰাই কৰি এয়া এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছতে এয়া কালাৰটো কিমান ধুনীয়া উঠিছে দেখিছেনে? কালাৰটো যিমান ধুনীয়া নহয় মিঠাইটো খাবলৈও সিমানেই ধুনীয়া হয়। আপোনালোকে বনাই খাই চাবচোন।